Hello, welcome back to our channel Learn with me. আজি আমি আপোনালোকৰ লগত জিকেৰ 18টা কোৱেশ্চন এনসাৰ সলভ কৰিম। আপোনালোকে লাইক, কমেন্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আহা আৰম্ভ কৰোঁ আমি। ইন্টাৰেষ্টিং জিকে ইন আছামিজ। 1 নম্বৰ কোৱেশ্চনটো হ'ল গুগল কোন চনত আৱিষ্কাৰ কৰা হৈছিল? ক নম্বৰ 1998 চনত, খ নম্বৰ 1999 চনত, গ নম্বৰ 2000 চনত, ঘ নম্বৰ 2002 চনত। শুদ্ধ উত্তৰটো হৈছে ক নম্বৰ 1998 চনত। কোৱেশ্চন নম্বৰ 2 ভাৰতে কিমানবাৰ ক্ৰিকেট বিশ্বকাপ জিকিছে? ক নম্বৰ এবাৰ, খ নম্বৰ দুবাৰ, গ নম্বৰ 3বাৰ, ঘ নম্বৰ 4বাৰ। শুদ্ধ উত্তৰটো হৈছে ঘ নম্বৰ 4বাৰ। 3 নম্বৰ কোৱেশ্চনটো হৈছে ডুৰান্ড কাপ কোনখন খেলৰ লগত জড়িত? ক নম্বৰ হকি, খ নম্বৰ ফুটবল, গ নম্বৰ লুডু, ঘ নম্বৰ ক্ৰিকেট। শুদ্ধ উত্তৰটো হৈছে খ নম্বৰ ফুটবল। 4 নম্বৰ কোৱেশ্চনটো হৈছে ফলৰ ৰাণী বুলি কোনটো ফলক কোৱা হয়? ক নম্বৰ আপেল, খ নম্বৰ কুঁহিয়াৰ, গ নম্বৰ লিচু, ঘ নম্বৰ কল। শুদ্ধ উত্তৰটো হৈছে লিচু। 5 নম্বৰ প্ৰশ্নখন হৈছে কোনখন দেশৰ 5জন প্ৰধানমন্ত্ৰীৰ ফটো কেতিয়াও তোলা হোৱা নাছিল? ক নম্বৰ ইংলেণ্ড, খ নম্বৰ আমেৰিকা, গ নম্বৰ চীন, ঘ নম্বৰ ভাৰত। আৰু শুদ্ধ উত্তৰটো হৈছে খ নম্বৰ আমেৰিকা। 6 নম্বৰ কোৱেশ্চনটো হ'ল পৃথিৱীৰ সকলোতকৈ পুৰণি দেশখনৰ নাম কি? ক নম্বৰ ইংলেণ্ড, খ নম্বৰ আমেৰিকা, গ নম্বৰ চীন, ঘ নম্বৰ ফ্ৰান্স দেশ। শুদ্ধ উত্তৰটো হৈছে ঘ নম্বৰ ফ্ৰান্স দেশ। 7 নম্বৰ প্ৰশ্নটো হৈছে গাখীৰ উৎপাদনত ভাৰতবৰ্ষৰ স্থান কিমান? ক নম্বৰ প্ৰথম স্থান, খ নম্বৰ দ্বিতীয় স্থান, গ নম্বৰ তৃতীয় স্থান, ঘ নম্বৰ চতুৰ্থ স্থান। আৰু শুদ্ধ উত্তৰটো হৈছে ক নম্বৰ প্ৰথম স্থান। বন্ধু বান্ধৱীসকল চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। 8 নম্বৰ কুৱেশ্চনটো হৈছে ইয়েলোষ্টন ৰাষ্ট্ৰীয় উদ্যান কোনখন দেশত অৱস্থিত? ক নম্বৰ আমেৰিকা, খ নম্বৰ ভাৰত, গ নম্বৰ নেদাৰলেণ্ড, ঘ নম্বৰ উত্তৰ কোৰিয়া। শুদ্ধ উত্তৰটো হৈছে ক নম্বৰ আমেৰিকা। 9 নম্বৰ কুৱেশ্চনটো হ'ল ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক সংখ্যক চহৰ আছে? ক নম্বৰ অসম, খ নম্বৰ দিল্লী, গ নম্বৰ উত্তৰ প্ৰদেশ, ঘ নম্বৰ মধ্যপ্ৰদেশ। শুদ্ধ উত্তৰটো হৈছে গ নম্বৰ উত্তৰ প্ৰদেশ ৰাজ্যত। 10 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষত কিমানখন কেন্দ্ৰীয় শাসিত অঞ্চল আছে? ক নম্বৰ 8খন, খ নম্বৰ 11খন, গ নম্বৰ 9খন, ঘ নম্বৰ 18খন। শুদ্ধ উত্তৰটো হৈছে ক নম্বৰ 8খন। বন্ধু বান্ধৱীসকল ভিডিঅ'টোক লাইক কৰিবলৈ নাপাহৰিবা। 11 নম্বৰ কুৱেশ্চনটো হৈছে কোনখন দেশত পুলিচৰে সংখ্যা অধিক? ক নম্বৰ ভাৰত, খ নম্বৰ ইংলেণ্ড, গ নম্বৰ আমেৰিকা, ঘ নম্বৰ জাপান। শুদ্ধ উত্তৰটো হৈছে গ নম্বৰ আমেৰিকা। 12 নম্বৰ কুৱেশ্চনটো হৈছে শ্ৰীসূৰ্য পাহাৰ ক'ত অৱস্থিত? ক নম্বৰ যোৰহাট, খ নম্বৰ বোকাঘাট, গ নম্বৰ তেজপুৰ, ঘ নম্বৰ গোৱালপাৰা। আৰু শুদ্ধ উত্তৰটো হৈছে গোৱালপাৰা। 13 নম্বৰ কুৱেশ্চনটো হৈছে ভাৰতবৰ্ষৰ প্ৰথম মহিলা বিশ্ববিদ্যালয় ক'ত স্থাপন কৰা হৈছিল? ক নম্বৰ মুম্বাই, খ নম্বৰ অসম, গ নম্বৰ দিল্লী, ঘ নম্বৰ ৰাজস্থান। আৰু শুদ্ধ উত্তৰটো হৈছে ক নম্বৰ মুম্বাইত। 14 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষত বৰ্তমান কিমানখন উচ্চ ন্যায়ালয় আছে? ক নম্বৰ 24খন, খ নম্বৰ 25খন, গ নম্বৰ 26খন, ঘ নম্বৰ 27খন। আৰু শুদ্ধ উত্তৰটো হৈছে খ নম্বৰ 25খন উচ্চ ন্যায়ালয় আছে। 15 নম্বৰ কুৱেশ্চনটো হ'ল কাউৰী কোন দেশৰ ৰাষ্ট্ৰীয় পক্ষী? ক নম্বৰ শ্ৰীলংকা, খ নম্বৰ চীন,
গ নম্বৰ ভূটান আৰু ঘ নম্বৰ নাইজেৰিয়া আৰু শুদ্ধ উত্তৰটো হৈছে গ নম্বৰ ভূটানৰ 16 নম্বৰ কুৱেশ্যনটো হৈছে শুকুলা হাতীৰ দেশ বুলি কোনখন দেশক জনা যায় ক নম্বৰ থাইলেণ্ড খ নম্বৰ ইংলেণ্ড গ নম্বৰ নেদাৰলেণ্ড ঘ নম্বৰ জাপান শুদ্ধ উত্তৰটো হৈছে ক নম্বৰ থাইলেণ্ড দেশক বন্ধু বান্ধৱীসকল চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা 17 নম্বৰ কুৱেশ্যনটো হৈছে কি গছৰ তলত শুলে মানুহৰ মৃত্যু হ'ব পাৰে ক নম্বৰ আমলখি খ নম্বৰ কঁঠাল গ নম্বৰ নিম ঘ নম্বৰ আম আৰু শুদ্ধ উত্তৰটো হৈছে নিম গছ 18 নম্বৰ প্ৰশ্নখন হৈছে আন্তৰ্জাতিক নাৰী দিৱস কিমান তাৰিখে পালন কৰা হয় ক নম্বৰ 8 মাৰ্চ খ নম্বৰ 6 মাৰ্চ গ নম্বৰ 7 মাৰ্চ আৰু ঘ নম্বৰ 8 মাৰ্চ তোমালোকে এই উত্তৰটো কমেণ্টত লিখিবা থেংক ইউ বন্ধু বান্ধৱীসকল তোমালোকে যদি এইটো ভিডিঅ'ৰ পৰা অলপ উপকৃত হৈ থাকে তেনেহ'লে ভিডিঅ'টোক শ্বেয়াৰ কৰি দিব চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব আৰু কমেণ্ট কৰিব থেংক ইউ ছ' মাছ থেংকছ ফৰ ৱাচিং